ৰমণী এই ৰমণীজনী স্কুলত এই ৰান্ধনীজনী ক'লে গ'ল কোনে হেলো হেলো কৈ আছে টাব সোপা আনিবলৈ ওচৰৰ মানুহ ঘৰৰ পৰা টাব সোপা আনি নানিলি বাপেৰে হেলো হেলো কৰি আছে এই বেগে বেগে এই টপা মূৰটোলৈ এনে ৰখি আছে নে ভৰালি ষ্টুডেণ্ট আছে ছাৰ আহিলে আহিলো কোন এই আমাৰ মানে এতিয়া গুণোৎসৱ হৈছে আমাৰ ষ্টুডেণ্ট টেলেণ্ট ষ্টুডেণ্ট আছে মাতি আনাক সোনকালে মোক এই গুৱাহাটীৰ পৰা আহি এইখিনি পালে তোমালোকৰ ষ্টুডেণ্ট আহাই নাই ষ্টুডেণ্ট একদম সাজু হৈ আছে মানে ড্ৰেছ পাতি কৰি আছে মাতা সোনকালে মাতা সময় নাই নুমালো মই আৰু এখন স্কুল যাব লাগে দেই মাতা এই বোলচোন নমস্কাৰ ছাৰ মোক এই ক্লাছটো দিবই দেই ধুনীয়া আছে পাবা নুমল নুমালো নুমল নুমল হৌৰা নুমল নামটোৱে শুনি থাকিম নে মানুহটো আহিব মিউজিক বজালে নুমলৰ মিউজিক বজালেহে আহে বেলেগ ষ্টাইল আছে এইটো নুমল ধুনীয়া এই আপুনি দেখিব কেনে ধুনীয়া আহি নেকি নুমল আমাৰ এক্সটাৰ্নেল আমাৰ ঘৰত লাও কোমোৰা একো লগা নাই কিন্তু আনি দিব নোৱাৰো লাও কোমোৰা একো আমাৰ ছাৰক একো আনি দিব লাগে নহয় লাও কোমোৰা আনি দিব লাগে আপোনাৰ কি কাৰণে নহয় আৰু এটা এক্সটাৰ্নেল দাদা হেৰি কোন বাপৰা দাদা ছাৰ এক্সটাৰ্নেল দাদা ছাৰ হেৰি ডাইৰেক্ট ছাৰ বুলি মাতিবি শুনচোন তই আজি মোক বচাব লাগে তই চব পাৰ এক্সটাৰ্নেল ছাৰ দাদা এই আমাৰ পেহী ফোন নম্বৰ দিব নোৱাৰো মোৰ পৰীক্ষা খবৰ লওঁ পঢ়া শুনা খবৰ লওঁ বুলি মোৰ পেহী ফোন নাম্বাৰ লৈ পেলাই ৰাতি ৰাতি এইজন সৰুজন ছাৰে লিলিমাই কৈ থাকে কথা ভৰালি ইমান থাৰ্ড ক্লাছ বুলি মই আপোনাক ভাবা নাছিলো দেই মূৰত চুলিহে নাই অন্তৰত একদম গোটেই ভৰি আছে মই লাজ পাইছো যে আপোনাৰ কাৰণে কি কাৰণে ইমান ফটোৱা হ'ল আপুনি কোনটো ফটোৱা মানে এই পেহীয়েকৰ লগত কিয় খেল আপোনাৰ পেহীকৰ লগত মানে হেৰি এই কি ক'ব ছাৰ মানে কি ক'বলৈও বেয়া লাগে কি ক'ব মানে ভাল পাই পেলালো সাগৰ নেজ এডাল সাগৰ ঠেং চাৰিখন সাগৰৰ গোবৰ এবিধ উত্তম সাৰ বকি আছো কৈয়ে আছিলো ন মই এনেই প্ৰেচাৰটো জুখি আছো এনেই অশান্তি নিদিবি আৰু মই তই কচোন হেৰি জীৱনৰ লক্ষ্যৰ ওপৰত কচোন জীৱনৰ লক্ষ্য জীৱন পাৰৰ ক্ষেত্ৰতে তই মোক খা পেৰি এতিয়া জীৱনৰ লক্ষ্যডাল এতিয়া সুধিলে জীৱনৰ লক্ষ্য একোডালে নাই কিয় খিচিৰি খাব লাগে ঘৰলৈ যাব লাগে ভৰালে ইয়াক শিক্ষা দিছে আপুনি হা ইয়াক শিক্ষা দিছে তই জীৱনৰ লক্ষ্যটো বা মই পিছতে শুনিম তই জাতীয় সমস্যাৰ বিষয়ে কিবা জ্ঞান আছেনে তোৰ জাতীয় সমস্যা ফেচবুকত চাই ল'ব আকৌ কি আছে ফেচবুকত এনি টাইম জাতীয় সমস্যা আহিয়ে থাকে দেখোন এই জ্বলন্ত সমস্যাৰ ওপৰত একো জ্ঞান নাই কোনোবাই কাৰোবাক ফ্ৰিজত কাটি ভৰাই থলে কোনোবাই চেম্পু দিলে দৰা কৰা নাই এইবিলাক ফেচবুকত ওলাই থাকে সেইটো জ্বলন্ত সমস্যা নহয় এই বানপানী কথা ক'ব লাগে বানপানী আহিলে আমাৰ বেলেগ ফূৰ্তি লাগে কাৰণ বানপানী আহিলে আমি লাইন পাতি চৰকাৰ সাহায্য পাবলৈ ৰৈ থাকো আৰু বানপানী আহিলে ঘৰ চৰ চব উঠি যায় চা বানপানী আহিলে ছাগলী ঘৰ গৰু উঠি যায় নহয় গৰু উঠি গ'লে গাত লাগি যায় কাৰণ গৰুবিধ পোহনে চাৰিঠেঙে গৰু চাইকনটো গৰুৱে গাখীৰ দিয়ে সিংহ থকা বুলি কয় গৰু ঠেং আছে গৰু ঠেং চাইক গৰু গোবৰ পুষ্টিকৰ খাদ্য নহয় গোবৰ সাৰ গৰুৱে গাখীৰ দিয়ে গৰু খাদ্য খিচিৰিখন হ'ল খিচিৰিখন খাই মইতো শেষৰ বাৰৰ কাৰণে এখন ৰচনা সুধিম ছাত্ৰ কৰ্তব্য তোৰ মানে এখন মুখস্থ আছে সেইকাৰণে উস্তাদি মাৰি কৈছো নাই মই জানো সেইটো আপুনি ছাত্ৰ কৰ্তব্য ভালকে আমি ছাত্ৰসকলে পঢ়া শুনা কৰিব লাগে ভালকে পঢ়া শুনা কৰিলে নকৰিলে ছাৰহঁতে বৰ বেয়াকে গালি দিয়ে নহয় কেতিয়াবা একদম কুকুৰ মেকুৰী গৰু বুলি গালি দিয়ে নহয় কুকুৰ মেকুৰী বুলি গালি দিলেও কথা নাই কিন্তু গৰু বুলি গালি দিলে গাত লাগি যায় কাৰণ গৰুৱে গাখীৰ দিয়ে মই বোলে গাখীৰ দিওঁ গৰুৰ নেজ আছে মোৰ বোলে নেজ আছে গৰুৱে পোহনে চাৰিঠেঙে গৰু চাইটো মই বোলে চাৰিঠেঙে গৰু চাইটো গৰুৱে গোবৰ দিয়ে মোৰ বোলে গোবৰ দিওঁ গাখীৰ দিয়ে মই বোলে গাখীৰ দিওঁ
জীৱনৰ লক্ষ্য এখন ৰচনা কি জানে? প্লিজ মোক ঘৰ ফোন প্লিজ কৰক এক ছেকেণ্ড ঘৰ ফোন দিছোঁ হেল্ল' কি হ'ল গৰু মুকলি হ'ল হা মই এতিয়া অনুষ্ঠান আছোঁ ঢিঙত মোৰ কাৰণে মোলৈ কিয় ফোন কৰিছে আপুনি এই গৰু পোৱালিটো মুকলি কৰি দিয়ক একেলগে গৰু সৈতে গুৱাহাটী সোমাই যাব দিয়ক গৰুৰ কাৰণে কিমান সমস্যা হৈছে চাওকচোন গৰুৱে পোহে গৰুৱে মানে আপোনাৰ সমস্যা দিয়ে গৰু আছে আপোনাৰ ননৈত কিন্তু সমস্যা দিছে ঢিঙত কিমান ডাঙৰ কথা তই মই কৈছোঁ তই এখনে জান তোৰ জীৱনৰ লক্ষ্য ক ঐ জীৱনৰ লক্ষ্য মোৰ মন নাই সুধিবলৈ হ'লেও যদি কৰক ক আৰু জীৱনৰ লক্ষ্য ভালকে পঢ়া শুনা কৰিব লাগে পঢ়া শুনা কৰি ভৱিষ্যতে ডক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগিব মই যেনিবা ভালকে পঢ়া শুনা কৰিলোৱে মেট্ৰিক পৰীক্ষা দিবলৈ গৈছো যেনিবা মোৰ মেট্ৰিকৰ প্ৰশ্নখন যদি লিক হৈ যায় ছাৰ মই লিক নহ'ল আকৌ পৰীক্ষা দিলোঁ মোৰ মেট্ৰিকত ভালকে লিখিলোৱে মোৰ মেট্ৰিকৰ বহীখন যদি গৰুৱে খাই দিয়ে থাকে কাৰণ গৰুৱে পোহনে খাই থাকে গৰুতে জন্তু গৰুৱে গাখীৰ দিয়ে কিং নথকা গৰুক লামৰা বুলি কয় গৰু গৰুৰ পাকস্থলী চাৰিটা ডাঙৰ কথা হ'ল নহয় কি হ'ল খিচিৰি সোপা গৰুৱে খাই পেলালে মই জানো নহয় গৰুৱে কিমান সমস্যা কৰে গৰুৱে আজিকালি মোবাইল খায় গৰুৱে আজিকালি ল'ৰা ছোৱালী চব খাই দিয়ে তইতো গৰুৱে তই কিন্তু তাহাঁতে কিয় ভাল নাপালে তয়ো গৰু তয়ো খালি মোকো খালি তয়ো গৰু ময়ো গৰু যা গৰু কিং নথকা গৰুক লাওমোৰা বুলি কয় এডালক লাওমোৰা বুলি কয় ধন্যবাদ সকলোৱে ইমান ধুনীয়াকৈ সহায় সহযোগ কৰিছে সকলোৱে সঁচাকৈ ভাল লাগিছে আহক আমি আহি চিচিং ফাকৰ আমাৰ অন্তিমটো অনুষ্ঠানত উপনীত হৈছোহি অন্তিমটো অনুষ্ঠান এক বিশেষ অনুষ্ঠান আমি চিচিং ফাকৰ